দোস্ত এয়া তপোবন আৰু এয়া তপোবনত আমাৰ মোৰ লগৰ এইকেইটা এয়া তপোবনত তাপুং 1.0 আজি প্ৰথম নিশা আপোনালোকক দেখাই আছোঁ ভিতৰত অনুষ্ঠানত কি হৈ আছে। গাইছে অনুষ্ঠান চলি আছে। ইয়াত আৰ্টিষ্টসকলৰ কেম্পিং চলিছে ইয়াত আৰু ইয়াত বিনা অনুমতিত সোমোৱা ইয়াত লিখি থোৱাই আছে। ইয়াত আপোনালোকক দেখাম বাৰু, চাই থাকক। এয়া তপোবন এণ্ট্ৰি মানে আৰ্টিষ্টৰ ভিতৰৰ ৰুম ইয়াত লিখাই আছে আৰু ইয়াত কেম্পিং চলি আছে গাইজ। কেম্পিংটো দেখাব নাই, আন্ধাৰ হৈ আছে, গোটেই লাইটৰ পোহৰ নাই ইয়াত। এইটো এটা দেখিব পাইছে লাইটৰ পোহৰত আছে। এয়া চলি আছে দেই গাইজ। আৰু এইবিলাক কেম্প আৰ্টিষ্টৰ প্ৰগ্ৰেম দেখা দিম এতিয়া। এডোখৰত আহি ঘাপকৈ মানে আহিছোঁ আৰু ইমান দূৰ দেখাব নোৱাৰিতো, এতিয়া আহিছোঁ। এয়া আৰ্টিষ্টৰ চলি আছে, এইবিলাক চলি আছে গাইজ। আশা কৰোঁ অহা বৰ্ষত যেন 2.0 আপোনাক লগ পাওঁ। ঠিক আছে, চেনেলটো লগত ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব।